হেল্ল' এভৰিৱান। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে চিপাহী বিদ্ৰোহৰ ফলত যি সামাজিক পৰিৱৰ্তন হ'ল। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিলোঁ কেনেকৈ ৰাজনৈতিক বা সাংবিধানিক গাঁথনিটোৰ সলনি হ'ল। আজি ইয়াত আমি আলোচনা কৰিম সামাজিক পৰিৱৰ্তনো কেনেকৈ হ'ল, ব্ৰিটিছে সামাজিক ক্ষেত্ৰত কি প্ৰভাৱ পেলালে চিপাহী বিদ্ৰোহৰ ফলত। যিহেতু আমাৰ চিপাহী বিদ্ৰোহৰ সময়ত গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষে সকলো একত্ৰিত হৈ এই ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজিছিল। তো ইয়াক মষিমূৰ কৰিবৰ বাবে এই ইংৰাজ চৰকাৰে এতিয়া কি ব্যৱস্থা ল'ব সামাজিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰখন কি কৰিব সেই বিষয়ে আজি আলোচনা কৰিম। ৰক্ষণশীল মনোভাৱপন্ন এচাম ক্ষুব্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সংস্কাৰ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল। চ' ইয়াত কি হৈছিলে যে ইয়াত যি ৰক্ষণশীল ভাৰতৰ যি ৰাজনৈতিক ক্ষেত্ৰখন বা সেই সময়ত কি ৰজাৰ শাসন আছিলে, তো এই ৰজাৰ শাসন ব্যৱস্থাক বৰ্তাই ৰখা কিছুমান লোকে বা কিছুমান ৰক্ষণশীল লোকে যি ধাৰ্মিকভাৱে ৰক্ষণশীল হওক বা সামাজিকভাৱে ৰক্ষণশীল হওক, সেই তেনে লোকসকলে সেই সময়ত আগবাঢ়ি আহিছিল যদিও কি হ'ল ইয়াত যি উদ্দেশ্য লৈ তেখেতসকলে আগবাঢ়ি আহিছিল সেই উদ্দেশ্যত তেখেতসকল সফল হ'ব নোৱাৰিলে। আৰু এই ক্ষেত্ৰত তেখেতসকলে যি আৰম্ভণি কৰিলে সেই আন্দোলন বা বিদ্ৰোহৰ, তো ইয়াৰ এটা গতিশীলতা বৰ্তাই ৰাখিবলৈ তেখেতসকলে প্ৰয়াস কৰিলে। বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। আৰু ইয়াৰ ফলত যিটো আমাৰ কি আছিলে যে ৰাজনৈতিক ক্ষেত্ৰত ৰজাৰ শাসন আছিলে আৰু যি আমাৰ বৈদিক যুগৰ সাহিত্য সংস্কৃতি আছিল আৰু শিক্ষা ব্যৱস্থা আছিল, সেই ব্যৱস্থাই ইয়াত প্ৰায় প্ৰচলিত আছিল। তো ইয়াৰ ফলত এই চিপাহী বিদ্ৰোহৰ ফলত মানুহবোৰে আধুনিকতাৰ প্ৰতি ধাৱমান হ'ল আৰু এই যি পশ্চিমৰ শিক্ষা যে ইংৰাজ শিক্ষা বা ইউৰোপীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি এই চিপাহী বিদ্ৰোহৰ পিছৰে পৰা বেছি ধাৱমান হ'ল। এই আধুনিক যুগটোৰ সূচনা হ'ল আৰু ইয়াত যি সাধাৰণ জনসাধাৰণে যিহেতু বা চিপাহীসকলে যিহেতু আন্দোলন কৰিল, তো এই ইয়াক এক গণতান্ত্ৰিক এটা যি ৰাস্তা আছিলে বা গণতান্ত্ৰিক এটা পথ, ইয়াৰ পৰাই সূচনা হ'ল বুলি আমি ধৰি ল'ব পাৰো যে এই চিপাহী বিদ্ৰোহৰ ফলতেই আমাৰ যি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা এটাৰ ধাৰণা ইহঁতে সেই সময়ৰ লোকসকলে মনত ধাৰণা এটা কৰি ল'ব পাৰিলে যে আমি এনেকে সাধাৰণ মানুহেও এখন শাসন ব্যৱস্থা কৰিব পাৰো। সেই ধাৰণাটো লাহে লাহে ধাৱমান হ'ল। এক কথাত চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল। আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয় আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল। আৰু এই যিহেতু এই ইংৰাজ চৰকাৰে এতিয়া চিপাহী বিদ্ৰোহৰ পিছৰ পৰা সামাজিক ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ শুধৰণি আনিব বিচাৰিলে বা শিক্ষা ব্যৱস্থাত এই সাধাৰণ যিহেতু তেখেতসকলে শাসন ব্যৱস্থা বৰ্তাই ৰাখিব লাগিব, তো এই ক্ষেত্ৰত ইয়াতেই ভাৰতীয় সকলকে শিক্ষিত কৰিব বিচাৰিছে তেখেতসকলে, যিহেতু এটা কালচাৰ তেখেতসকলে দিব বিচাৰিছে বা তেখেতসকলৰ শাসনৰ কি আছিলে এটা চফ্ট কিছুমান নীতি আছে, যে কিছুমান নীতি কি হয় যে শিক্ষাৰ ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত পৰিৱৰ্তন কৰি নিজৰ ইংৰাজৰ সাহিত্য সংস্কৃতি বা তেখেতসকলৰ যি সামাজিক ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰিলে মানুহবোৰ তেখেতসকলৰ শাসনৰ প্ৰতি আকৰ্ষিত হ'ব বুলি সেই ব্যৱস্থাও প্ৰৱৰ্তন কৰিছিল। তো সেই ফলস্বৰূপে কি হৈছিলে, আধুনিক পশ্চিমীয়া শিক্ষাৰ প্ৰতি বহু লোক ইয়াৰ পৰা ভাৰতীয় যি সেই সময়ত সামূহিকভাৱে স্বাৱলম্বী তেখেতসকলৰ লোকসকলে কি কৰিলে, এই পশ্চিমীয়া শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগ্ৰহী হ'ল আৰু তেখেতসকলে গ্ৰহণো কৰিছিল সেই সময়ত। বিদ্ৰোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। আৰু এই জুই শিক্ষিত চাম ওলাই আহিছিল বা এই শিক্ষিত চামে সেই সময়ত পশ্চিমীয়া শিক্ষা গ্ৰহণ কৰিলে, স্বাধীনতা কি গম পালে বা গণতন্ত্ৰৰ কি ব্যৱস্থা গম পালে। তো এই ধৰণৰ ব্যৱস্থাৰ বিষয়ে যিসকলে গম পালে, এই চিপাহীসকলে যে বিদ্ৰোহ কৰিলে, সাধাৰণ মানুহে যেনেকে বিদ্ৰোহ কৰিছিলে, যেন ফ্ৰান্সত বিদ্ৰোহ কৰিছিলে, ফ্ৰান্স ৰিভলিউচন, তো এই ধৰণৰ ইয়াত ভাৰততো এটা দেখা পালে আৰু এই প্ৰতি তেখেতসকল বহুত আকৰ্ষিত হ'ল আৰু তেখেতসকলৰ কি অনুপ্ৰেৰণা পালে যে ইয়াত আমিও সাধাৰণ লোকসকলেও আমি শাসন ব্যৱস্থাৰ সূচনা কৰিব পাৰিম সমাজ ক্ষেত্ৰত। বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাত অসম্ভৱ। আৰু যিহেতু আমাৰ ইয়াত
সকলোবোৰ ৰজাবিলাক বেলেগে আছিল, ইজন ৰজাই সিজন ৰজাক লগাইছিলে বা এইখন সমাজে সিখন সমাজক দমাই ৰাখিবৰ কাৰণে ব্ৰিটিছক সহায় কৰিছিলে। তো এই ব্যৱস্থাৰ ওপৰত তেখেতসকলে এই চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে গম পালে যে না, আমি গোটেই ভাৰতীয় এক হ'ব লাগিব, আমি গোটেই এক ভাৰতীয় হ'ব লাগিব, তেতিয়াহে আমি ব্ৰিটিছৰ বিৰুদ্ধে আমি যুঁজিব পাৰিম। সেই ব্যৱস্থাৰ এটা সূত্ৰপাত এই চিপাহী বিদ্ৰোহৰ পিছৰ পৰাই আৰম্ভ হ'ল। চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। তো ইয়াত যিহেতু চৰকাৰ, এই ব্ৰিটিছ চৰকাৰেই শাসন ব্যৱস্থা আনিছিল আৰু তেখেতসকলৰ অধীনতেই গোটেই ভাৰতবৰ্ষখন এক ভাৰত হিচাপে তেখেতসকলে শাসন কৰিব বিচাৰিছিল। তো ইয়াৰ ফলস্বৰূপেই বিপৰীতে এই যিবিলাক শিক্ষিত চাম আছিলে বা সাধাৰণ লোকসকল আছিলে, তেখেতসকলে আমি ভাৰতীয় বুলি বা আমাৰ একটা নিজৰ চাৰিসীমাৰ আছে বুলি তেনেকুৱা ধৰণৰ এটা জাতীয়গত মনোভাৱ আহিলে আৰু এই ক্ষেত্ৰৰ ফলস্বৰূপেই কি হৈছে, পিছৰ সময়ছোৱাত জাতীয়তাবাদৰ সূচনা হয়। যিটো আমাৰ যি পশ্চিমবংগ আছে, পশ্চিমবংগৰ অঞ্চলত বৰ্তমান কলকাতা আৰু পশ্চিমবংগৰ যিটো অঞ্চল আছিলে সেইটো বংগ আছিলে, সেই বংগ অঞ্চলতে কি হৈছিলে যে এক জাতীয়তাবাদৰ সূচনা হৈছিলে, যে আমি ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি আমি এই বিকাশত বা আমাৰ ভাৰতীয় জাতীয় সংস্কৃতি, আমাৰ সাহিত্য সংস্কৃতি যি আছে সিও বহুত প্ৰভাৱশালী। তো এই প্ৰভাৱশালী জাতীয় সাহিত্য সংস্কৃতিক আমি কি কৰিব লাগিব, আগুৱাই নিব লাগিব। তো এনেকুৱা ধৰণৰ মনোভাৱ ইয়াত আহিছিল। আমি পিছৰ পৰৱৰ্তী সময়ত সেই বিষয়ে আমি জানিব পাৰিম। বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণন এনে এক চেতনাৰ জাগ্ৰত হৈছিল। আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্ৰহণ কৰা মূল নীতি আছিল ভাগ কৰা আৰু শাসন কৰা, ডিভাইড এণ্ড ৰুল। তো ইয়াত ব্ৰিটিছসকলেও ৰখি থকা নাছিলে, যিহেতু চিপাহী বিদ্ৰোহত গম পালে যে ইয়াত গোটেই ভাৰতীয়সকল যদি একগোট হৈ যায়, তেতিয়া সিহঁতৰ শাসন ব্যৱস্থা ইয়াত বেছিদিন টিকি থাকিব নোৱাৰিব বা তেখেতসকলে শাসন ব্যৱস্থা সুস্থিৰভাৱে কৰিব নোৱাৰিব। তো তেখেতসকলে সেইকাৰণে কিছুমান ডিভাইড এণ্ড ৰুল আনিলে, যে ধৰ্মৰ নামত যুঁজালে, যে এইবিলাক মুছলিম হিন্দু এনেকুৱা ধৰণৰ যি ভাগ কৰি ডিভাইড এণ্ড ৰুল পলিচি, এই ডিভাইড এণ্ড ৰুল পলিচিও তেখেতসকলে আনিছিল। পৰৱৰ্তী সময়ত যেতিয়া বংগ বিভাজন কৰিলে, ধৰ্মীয় নামত এফালে মুছলিম বা এফালে হিন্দু এনেকুৱা ধৰণৰ যি ভাগ বতৰা কৰিলে, তো এই ধৰণে কি কৰিছিলে যে ব্ৰিটিছ সাম্ৰাজ্যই ভাৰতীয়সকলক একতা কৰিব বিচৰা নাছিল, একতাৰ পৰা খণ্ড বিখণ্ড কৰি তেখেতসকলক শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ বাবে ব্যৱস্থা কৰিছিল।